মন্টুছ ভেৰাইটিৰ উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া হৈছে ৰাসৰ বতৰ। অসমৰ চৌদিশে এতিয়া চলি আছে ৰাস। উজনিত চলিছে মানুহৰ ৰাস, নামনিত চলিছে মৃন্ময়মূৰ্তিৰ ৰাস আৰু ক'ৰবাত মৃন্ময়মূৰ্তিৰ ৰাসো চলিছে, মানুহৰ ৰাসো চলিছে। গতিকে আমাৰ ইয়াতে পুথিমাৰীত মানে কামৰূপ জিলাৰ পুথিমাৰীত মোৰ ঘৰ আৰু পুথিমাৰীতো চলি আছে ৰাস মহোৎসৱ আৰু আমি গৈ আছোঁ ৰাস চাবলৈ। ভাবিছোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নে কি বাবু? আৰু চাই থাকক মন্টুছ ভেৰাইটি ইউটিউব চেনেল। ৰং বিৰঙী আলোকেৰে সজ্জিত কৰি তুলিছে ৰাসস্থলী। আমি পুথিমাৰী ৰাসস্থলীৰ ওচৰ পাইছোঁ। এয়া অকণমান দেখুৱাই দিছোঁ ৰং বিৰঙী আলোকসজ্জা। আহি পালোঁ ৰাসস্থলী। এইফালে প্ৰতিমাবোৰ স্থাপন কৰা হৈছে। অকণমান আপোনালোকক দেখুৱাই দি আছোঁ প্ৰতিমাবোৰ। এয়া মৃন্ময় মূৰ্তি খুব সুন্দৰকৈ স্থাপন কৰিছে। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া দেখুৱাই দিছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ভগৱানৰ দশাৱতাৰ সুন্দৰকৈ দেখুৱাইছে। মৎস্য, কুৰ্ম, বৰা, নৰসিংহ, বামন, পৰশুৰাম, বলিৰাম, শ্ৰীৰাম, বুদ্ধ কল্কি। এয়া হৈছে কংসৰ কাৰাগাৰ। অকণমান দেখুৱাই দিছোঁ। এয়া ৰাধা কৃষ্ণৰ জোলন খুব সুন্দৰভাৱে মানে উপস্থাপন কৰিছে। ইয়াতে দেখিছেনে ইমান ধুনীয়াকৈ মানে উপস্থাপন কৰিছে, খুব ভাল লাগিছে। মৃন্ময় মূৰ্তিবোৰ ইমান ধুনীয়াকৈ স্থাপন কৰিছে আৰু ইয়াৰে মানে মূৰ্তিয়ে বাগি আমিও তাৰমানে দি দিছোঁ ৰাসত। এয়া দেখিছেনে উৰ্জিত উৰ্মেশ কলিতাৰ শুভকামনাৰে আমাৰ বাবুৰ নাম উৰ্জিত উৰ্মেশ কলিতা, দাদা মন্তু কলিতা। আমি মানে এইটো দি দিছোঁ ৰাসত। এইফালে আৰু আছে মূৰ্তি, মৃন্ময় মূৰ্তি। মই লৈ গৈছোঁ আপোনালোকক ভিতৰলৈ। এয়া দেখুৱাই দিছোঁ। শুৱনি আমাৰ গাঁওখনতেই শুৱনি গছৰে ভৰা। ইয়াতে এখনি শুৱনি গাঁও স্থাপন কৰা হৈছে আৰু এই গাঁওখন খুব সুন্দৰকৈ স্থাপন কৰিছে এই পুথিমাৰী ৰাসস্থলীত। অকণমান আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ। ইয়াতে আকৌ দেখুওৱা হৈছে চিৰিয়াখানা। এয়া হৰিণ, সিংহ, হাতী সকলো ইয়াতে দেখুওৱা হৈছে ধুনীয়াকৈ। অকণমান শ্বেয়াৰ কৰি এইখন এখন শৰাই খুব ধুনীয়াকৈ সজাইছে। মই ইয়াৰে সামগ্ৰিক পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। মেলা ভিতৰৰ ফালে আছে, মই যাম ভিতৰলৈ। তথাপিতো ইয়াতে থকা দৃশ্যখিনি অকণমান দেখুৱাই দিছোঁ। ইয়াতে এইফালে পানীৰ ফোৱাৰাও আছে। মোৰ কেমেৰাই ঢুকি পোৱা নাই বাৰু। এইবোৰ মুখা, বহুত বিভিন্ন ল'ৰা ছোৱালীৰ বস্তু ওলাইছে ইয়াতে। আৰু এইফালে দোকান পোহাৰ মেলা আদি চলি আছে। অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম, চাই থাকিব ভিডিঅ'টো।
ল'ৰা ছোৱালীবোৰে ইয়াতে বহিছে, ঘূৰিছে। আমাৰ উৰ্জিতেও অকণমান বহিছে। এইবাৰ বাৰু ভয় কৰা নাই, যোৱাবাৰ ভয় কৰিছিলে। উঠিম বুলি কোৱা কাৰণে অকণমান উঠিব দিলোঁ। পূৰা এনজয় কৰিছে সি। এইফালেও খেলি আছে ল'ৰা ছোৱালীবোৰে পূৰা আনন্দ মনে। ভালো লাগিছে বাৰু, অকণমান দেখুৱাই দিছোঁ আপোনালোকক। কিবা এটা ভাল লাগিছে। ৰাসত আহিছোঁ যেতিয়া কিবা এটা খাই ল'ম আৰু হোটেলত বহি লৈছোঁ কিবা এটা খাওঁ বুলি। আৰু এয়া গৰম গৰম পৰঠা, ঘুগনি, কণী লৈছোঁ খাবলৈ। এতিয়া খাম আৰু পূৰা। পুথিমাৰি ৰাস চালোঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। গতিকে বাই বাই।